মই আজি এইখন কাৰ্যসূচীৰ জৰিয়তে সদৌ অসম যিখন আমাৰ চৰকাৰ আছে চৰকাৰক এইখিনি অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ গাঁওৰক্ষী বাহিনীৰ যিটো মানে ৰাতি পহৰা দিয়াৰ কাৰণে মানে সা সৰঞ্জাম সেইখিনিও আমি পোৱা নাই। এইখন টৰ্চ লাইটো পোৱা নাই, কম্বলো পোৱা নাই। লগতে আমাৰ যিখিনি মাননি দিছিলে চৰকাৰে, মাননি আজি 2 বছৰৰ পৰা বন্ধ হৈ আছে। যাতে আমাক সেইখিনি মাননি অতি সোনকালে মুকলি কৰি দিয়ে। আৰু আমাৰ আজি 29 তাৰিখ উপলক্ষে গুৱাহাটী মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত এখন অধিৱেশন চলি আছে বিজেপিৰ। এই অধিৱেশনত যাতে আমি আশা কৰা মতে যাতে বিজেপিৰ পৰৱৰ্তী সময় ভালদৰে চলাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে আজি আমাৰ কিবা এটা ভাল আশা মানে আমাৰ সদৌ অসম বিজেপি ফাউণ্ডেশ্যন দি আছিল। আমি 12 অপিত আজি আমি বিজেপি ফাউণ্ডেশ্যন ডে উপলক্ষে পতাকা উত্তোলন কৰিলোঁ। আৰু বিজেপিৰ ফাউণ্ডাৰ যিজন আছিলে তেখেতৰ প্ৰয়াত হৰিনাৰায়ণ বৰুৱা, তেখেতৰ স্মৃতিত আমি মাল্যাৰ্পণ কৰি তেখেতক সম্বৰ্ধনা জনালোঁ।